ইয়ালৈ ব্যৱস্থা কৰিছোঁ। গতিকে এই কাৰ্য ৰূপায়ণ কৰিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ পশ্চিম দিশত থকা ব্যক্তিসকলক আজি সজ্জিত কৰা 150খন পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই আগামী পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত হৈছে। আমি আমাৰ ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ 150 বছৰীয়া জয়ন্তী মহোৎসৱ উলহ মালহেৰে আজিৰ পৰা আৰম্ভ হৈছে সামৰণি অনুষ্ঠানটি। ইয়াৰ পূৰ্বতে আমি 30 ডিচেম্বৰ 2022 তাৰিখে শুভাৰম্ভণ অনুষ্ঠানটো কৰিছিলোঁ। 150টি বিশেষ কাৰ্যসূচীৰে আমি বৰ্ষজোৰা জয়ন্তী মহোৎসৱ উদযাপন কৰিছোঁ। আজি প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে, গুৰুবন্দনা কাৰ্যসূচী হৈ গৈছে, ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতা খন্তেক পাছতে আৰম্ভ হ'ব। আমাৰ আজি এখন বিশেষ আলোচনা সত্ৰ আছে। সেই আলোচনা সত্ৰৰ বিষয় হৈছে নতুন শিক্ষানীতি আৰু মাধ্যমিক শিক্ষা সংশয় আৰু সম্ভাৱনা। এই আলোচনা সত্ৰৰ সঞ্চালকৰূপে অংশগ্ৰহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট আঞ্চলিকৰ সঞ্চালক ডক্টৰ অনিল বৰা ডাঙৰীয়া। 11:30 বজাৰ পৰা আমাৰ আলোচনা সত্ৰ আৰম্ভ হ'ব। ইতিমধ্যে তেখেত আমাৰ ঢকুৱাখানাত প্ৰৱেশ কৰিছেহি। আলোচক হিচাপে থাকিব কিনোট এড্ৰেছ প্ৰদান কৰিব প্ৰথম ঢকুৱাখানা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ যোগানন্দ শইকীয়াই। আৰু আমি 4খন প্ৰিন্সিপালৰ 4খন কলেজৰ অধ্যক্ষসকলক আমি এই আলোচনা সত্ৰৰ বাবে সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰিছোঁ। তেওঁলোক হৈছে ক্ৰমে ডক্টৰ দীপক নেওগ ডাঙৰীয়া, ডক্টৰ সুৰজিৎ ভূঞা ডাঙৰীয়া, ডক্টৰ লক্ষী পেগু ডাঙৰীয়া, ডক্টৰ মানৱজ্যোতি নেওগ ডাঙৰীয়া আৰু বিশেষ অতিথি হিচাপে আমাৰ স্থানীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসকলে ইয়াত অংশগ্ৰহণ কৰিব। এই আলোচনা সত্ৰৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি এটা 12দিনীয়া সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানৰ পাছত সন্ধিয়া দুটি বিশেষ কাৰ্যসূচী আছে। তাৰে প্ৰথমটি কাৰ্যসূচী আমি সকলোৱে হেঁপাহেৰে বাট চাই থকা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী আমাৰ অসমৰ গৌৰৱ ডক্টৰ ৰুবুল মাউতদেৱে আমেৰিকাৰ পৰা লাইভ থাকিব। টেলিকনফাৰেন্সিং হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু আধা ঘণ্টা জোৰা এটা বাৰ্তা তেওঁ আমাৰ মাজত অৱগত কৰিব। আমি সকলোৱে সেই কাৰ্যসূচীৰ বাবে বাট চাই আছোঁ। তাৰ পাছতে আমাৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰস্তুত কৰা তথ্যচিত্ৰ উন্মোচন হ'ব। তথ্যচিত্ৰখনিৰ পাছতেই আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ডক্টৰ হৰেণ শইকীয়াদেৱে। গতিকে আমি আৰু তথ্যচিত্ৰৰ উন্মোচন হ'ব। আমি সকলোকে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতদেৱে যি টেলিফোন কনফাৰেন্সিং কৰিব তাত যেনে ধন্যবাদ।